নমস্কাৰ এছাম জিকে চেনেলটিলৈ স্বাগতম জনাইছোঁ নতুনকৈ আহিবলগীয়া পঢ়ুমুহৰ লিখিত পৰীক্ষাত আহিব পৰা কেইটামান প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ আজিৰ প্ৰথম প্ৰশ্ন হৈছে অৰ্থনীতি বিজ্ঞানৰ পিতৃপুৰুষ বুলি কাক জনা যায় ইয়াৰ অপচনসমূহ দিয়া আছে আলফ্ৰেড মাৰ্শেল আডাম স্মিথ এৰিষ্টটল আৰু ডাৰউইন ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ আডাম স্মিথ 2 নম্বৰ প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি IMFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ অপচনসমূহ দিয়া আছে নিউয়ৰ্কত ৱাশ্বিংটন লণ্ডন আৰু ডুবাইত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ ৱাশ্বিংটন 3 নম্বৰ প্ৰশ্ন বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰ অপচনসমূহ হৈছে 1930 1945 1950 আৰু 1951 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ 1945 4 নম্বৰ প্ৰশ্ন ভাৰতৰ আটাইতকৈ ডাঙৰ ব্যক্তিগত খণ্ডৰ বেংক কোনটো ইয়াৰ অপচনসমূহ হৈছে এক্সিছ বেংক HDFC বেংক বন্ধন বেংক আৰু য়েছ বেংক ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ HDFC 5 নম্বৰ প্ৰশ্ন ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ হয় ইয়াৰ অপচনসমূহ দিয়া আছে 1947 1951 1950 1952 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ 1951 6 নম্বৰ ভাৰতত GST ব্যৱস্থা কেতিয়াৰ পৰা আৰম্ভ কৰা হয় ইয়াৰ অপচনসমূহ হৈছে 1 জুলাই 2016 1 জুলাই 2017 1 জানুৱাৰী 2017 আৰু 1 জানুৱাৰী 2018 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ 1 জুলাই 2017 7 নম্বৰ প্ৰশ্ন ভাৰত চৰকাৰে অলপতে কেতিয়া বিমুদ্ৰাকৰণ কৰিছিল ইয়াৰ অপচনসমূহ হৈছে 8 নৱেম্বৰ 2017 8 নৱেম্বৰ 2016 10 অক্টোবৰ 2016 8 ডিচেম্বৰ 2016 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ 8 নৱেম্বৰ 2016 8 নম্বৰ প্ৰশ্ন বোম্বে ষ্টক এক্সচেঞ্জ কেতিয়া স্থাপন হৈছিল ইয়াৰ অপচনসমূহ দিয়া আছে 1931 1875 1971 1961 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ 1875 9 নম্বৰ প্ৰশ্ন ভাৰতত মুদ্ৰাৰ ব্যৱস্থা কোনে প্ৰচলন কৰিছিল ইয়াৰ অপচনসমূহ দিয়া আছে আকবৰ শ্বেৰশ্বাহ অশোক আৰু চন্দ্ৰগুপ্ত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ শ্বেৰশ্বাহ 10 নম্বৰ প্ৰশ্ন পৃথিৱীৰ দীৰ্ঘতম ৰেলপথটোৰ নাম কি ইয়াৰ অপচনসমূহ হৈছে পান আমেৰিকান ৰেলৱে ট্ৰান্স চাইবেৰিয়ান ৰেলৱে দিল্লী হাওৰা ৰেলৱে চাইনা চেণ্ট্ৰেল ৰেলৱে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ ট্ৰান্স চাইবেৰিয়ান ৰেলৱে 11 নম্বৰ প্ৰশ্ন ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল অপচনসমূহ হৈছে 1940 1934 1935 1931 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ 1935 12 নম্বৰ প্ৰশ্ন 1951 চনত গঠন কৰা ভাৰতৰ প্ৰথমখন বিত্তীয় আয়োগৰ অধ্যক্ষ কোন আছিল ইয়াৰ অপচনসমূহ হৈছে জৱাহৰলাল নেহৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ KC নিয়োগী আৰু এজনো নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ KC নিয়োগী 13 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থা তলৰ কোনটোৰ লগত জড়িত ইয়াৰ অপচনসমূহ দিয়া আছে জনগণনা নিয়োগ আৰু নিবনুৱা ক আৰু খ দুয়োটা ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ নিয়োগ আৰু নিবনুৱা 14 নম্বৰ প্ৰশ্ন চিপকো আন্দোলনত তলৰ কোনটো খণ্ডৰ লগত জড়িত অপচনসমূহ হৈছে শিক্ষা কৰ্মসংস্থান কৃষি কৰ্ম আৰু বনানীকৰণ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ বনানীকৰণ 15 নম্বৰ প্ৰশ্ন ভাৰতৰ 13তম বিত্তীয় আয়োগৰ অধ্যক্ষ কোন অপচনসমূহ দিয়া আছে চি ৰংগৰাজন RS সুব্ৰনিয়াম বিজয় L কেলকাৰ আৰু প্ৰণৱ মুখাৰ্জী ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ বিজয় L কেলকাৰ 16 নম্বৰ প্ৰশ্ন নাবাৰ্ড কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ অপচনসমূহ দিয়া আছে 1975 1982 1933 1991 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ 1982 17 নম্বৰ প্ৰশ্ন খাদ্য কৰ্ম আৰু উৎপাদনশীলতাৰ মূল শ্লোগান আছিল পঞ্চম পৰিকল্পনাৰ ষষ্ঠ পৰিকল্পনাৰ সপ্তম পৰিকল্পনাৰ আৰু ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ সপ্তম পৰিকল্পনাৰ 18 নম্বৰ প্ৰশ্ন জনতাৰ পৰিকল্পনাৰ লগত কোনজন অৰ্থনীতিবিদ জড়িত ইয়াৰ অপচনসমূহ দিয়া আছে M বিশেষাৰায়া PC মালানবিশ
NN ৰয় এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ NN ৰয়। 19 নম্বৰ প্ৰশ্ন সৰ্বশিক্ষা অভিযান কেতিয়া ঘোষণা কৰা হৈছিল? ইয়াত অপশ্যনসমূহ দিয়া আছে 1999, 2001, 2022, 2005। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ 2001। আজিৰ শেষৰটো প্ৰশ্ন হৈছে ভাৰতত এনৰেগা আঁচনি ৰূপায়ণৰ কাম কেতিয়া আৰম্ভ হৈছিল? ইয়াত অপশ্যনসমূহ দিয়া আছে 2006, 2007, 2009 আৰু 2010। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক 2006। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে এটা লাইক কৰি দিব। লগতে আগলৈ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।